হেল্ল' বন্ধুসকল, নমস্কাৰ। আমাৰ ইউটিউব চেনেললৈ অসম টিউব চেনেললৈ মই ইউটিউবত এটা নতুন চেনেল খুলিছোঁ। চেনেলটোৰ নাম হ'ল অসম ইউটিউব। আজি মই প্ৰথম ইউটিউবত এটা ভিডিঅ' আপলোড দিবলৈ মই প্ৰস্তুতি চলাই আছোঁ। আজি সেই ভিডিঅ'টোত আপোনালোকে এটা এপছৰ বিষয়ে গম পাব। সেই এপছটো হ'ল এম.আই ৰিম'ট, যিটো এপছৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ D2H ছেট-টপ বক্সৰ ৰিম'ট তাত উপলব্ধ আছে। সেই এপছটোত মই ক্লিক কৰিলোঁ। সেই এপছটোত ক্লিক কৰাৰ লগে লগে এই এপছটো মই চাবলৈ পাইছোঁ। এই এপছটোত থকা ৰিম'ট কেইটা হৈছে এম.আই টিভি ৰিম'ট আছে, এম.আই বক্সৰ ৰিম'ট আছে, তাৰপিছত বিভিন্ন টিভিৰ ৰিম'ট আছে, বিভিন্ন টিভিৰ ৰিম'ট উপলব্ধ আছে, বিভিন্ন ছেট-টপ বক্স অৰ্থাৎ D2H ছেট-টপ বক্সৰ ৰিম'ট উপলব্ধ আছে আৰু বিভিন্ন ধৰণৰ কোম্পানীৰ AC ৰিম'ট উপলব্ধ আছে, বিভিন্ন ধৰণৰ ফেনৰ ৰিম'ট উপলব্ধ আছে, স্মাৰ্ট বক্সৰ ৰিম'ট উপলব্ধ আছে, AV ৰিচিভাৰৰ ৰিম'ট উপলব্ধ আছে আৰু DVD প্লেয়াৰৰ ৰিম'ট উপলব্ধ আছে। তাৰপিছত প্ৰজেক্টৰৰ ৰিম'ট উপলব্ধ আছে আৰু বিভিন্ন ধৰণৰ কেমেৰাৰ ৰিম'ট উপলব্ধ আছে। টিভিৰ ৰিম'ট চাবলৈ গ'লে টিভি বটনটোত মই টিপা দিছোঁ। টিভিৰ ৰিম'ট চাবলৈ গ'লে আপোনালোকে পাব চেমচাং টিভিৰ ৰিম'ট পাব, তাৰপিছত LG টিভিৰ ৰিম'ট পাব, তাৰপিছত ভিডিঅ'কন টিভিৰ ৰিম'ট পাব, পেনাছনিক টিভিৰ ৰিম'ট পাব, অনিডাৰ টিভিৰ ৰিম'ট পাব, তোচিবা টিভিৰ ৰিম'ট পাব। আচলতে ক'বলৈ গ'লে সকলো কোম্পানীৰ টিভিৰ ৰিম'টেই এইটো এপছত উপলব্ধ আছে। তাৰপিছত D2H ছেট-টপ বক্সৰ ৰিম'ট চাবলৈ গ'লে আপোনালোকে এয়াৰটেল D2H ছেট-টপ বক্সৰ ৰিম'ট পাব, তাৰপিছত ডেন ছেট-টপ বক্সৰ ৰিম'ট পাব, তাৰপিছত ডিছ টিভি D2H ছেট-টপ বক্সৰ ৰিম'ট পাব, তাৰপিছত বিভিন্ন ধৰণৰ কেবল ছাৰ্ভিচ যিবোৰ আছে যেনেকুৱা ICC নেটৱৰ্ক, তাৰপিছত হাথৱে HD, তাৰপিছত আপোনাৰ টাটা স্কাই ৰিম'ট পাব, ভিডিঅ'কনৰ টাটা স্কাই ছেট-টপ বক্সৰ ৰিম'ট পাব, তাৰপিছত ভিডিঅ'কন ছেট-টপ বক্সৰ ৰিম'ট পাব। ইয়াতে যিহেতু আমাৰ ঘৰত টাটা স্কাই ছেট-টপ বক্স ইউজ কৰি আছোঁ, গতিকে আপোনালোকক টাটা স্কাই ছেট-টপ বক্সৰ ৰিম'টটোৱে মই শ্ব' কৰাই দেখুৱাই আছোঁ। এই ৰিম'টটো অলৰেডি মোৰ এক্টিভেট কৰা আছে, গতিকে মই ডাইৰেক্ট তালৈ আহিছোঁ। এই ৰিম'টটোত টাটা স্কাই D2H ছেট-টপ বক্সৰ ৰিম'টটো যেনেকুৱা একে ধৰণে এম.আই ৰিম'টতো তেনেকুৱাই আপোনালোক পাব। ইয়াতে TV অন অফ আছে, তাৰপিছত TV অন অফ আছে, মেনু আছে, হোম বটন আছে, নাম্বাৰিং বটনৰ সুবিধা আছে, বেক কৰি আৰু এটা চেনেলত যোৱাৰ সুবিধা আছে, চেনেল আপ ডাউন কৰাৰ সুবিধা আছে, ভলিউম আপ ডাউন কৰাৰ সুবিধা আছে। এটা চেনেলত থাকি আন এটা চেনেলত গৈ যিটো আপোনাৰ যিটো চেনেল আপুনি চাবলৈ বিচাৰে সেইটো চেনেলত গৈ চোৱাৰ সুবিধাও আছে। ইয়াতে মই নাম্বাৰিং বটনটো ক্লিক কৰি নম্বৰকেইটা আপোনালোকক দেখুৱাই দি আছোঁ। যেনেকুৱা টাটা স্কাইত আছে নিউজ লাইভ 1955ত 1955 মাৰিলেই টাটা স্কাইত নিউজ লাইভ চেনেলটো আহি যাব।
তাৰপিছত সেই একেধৰণে ছনী মেক্স 314ত আছে। এই 314 নম্বৰটো মাৰিলে ছনী মেক্স আহি যাব টাটা স্কাই। হেল্ল' বন্ধুসকল, আজিলৈ ইমানে। এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে তেতিয়াহ'লে যিমান পাৰে লাইক কমেণ্ট কৰিব। তাৰপিছত এই নতুন ভিডিঅ'ছ পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ